নাযাওঁ আঁতৰি কিন্তু কিন্তু দাদা মনত পৰিছিল সেই দাম উদাম আদি কৰি গোপন নগৰীয়া সেয়েহে দাদা ব্যাকুল মন মোৰ ৰোমাঞ্চিত কৰোঁ হাতত তুলি লৈ দাদা সমুদ্ৰৰ তীৰত গৈ নিৰীক্ষণ কৰি সমুদ্ৰৰ নিষ্ঠাটো উটাই তুলিছিল দাদা মুৰলীত মোৰ ভকত প্ৰেমৰে অমিয়া দাদা বাৰু কোৱাচোন দাদা কোৱা নে কিবা শুনিলে পুত্ৰ সুখে জৰ্জৰিত দ্বাৰকাৰ বিষয় কৃষ্ণ দাদা চিন্তা নকৰি বিচাৰি বিপ্ৰৰ পুত্ৰৰ মৃত্যু হৈছে নিজ কৰ্মফলে তাক ৰক্ষা কৰিবৰ পৰা ক্ষমতা আমাৰ নাই। কিন্তু দাদা বিপ্ৰ আহি বাৰে বাৰে ৰাজসভাৰ মাজত কৰেহি মাত্ৰ দুখ দিয়েহি ৰজা স্বেচ্ছাচাৰী অনাচাৰী বুলি গালি পাৰে আমাক ৰাজসভাৰ মাজত দাদা কোৱা দাদা কি ৰূপে ৰক্ষা কৰোঁ মই বিপ্ৰৰ পুত্ৰ মৃত্যু হলে জীৱন নাই এই ৰজাৰ কৰ্তব্য হৈছে প্ৰজাৰ ভাৰত আৰু ৰাজ্য শাসন কৰা। হেয়া কি হ'ল বামুণ আৰু বামুণীয়া হিন্দু দাদা কৰিছো বন্ধ
I har du plötsligt och han krockade han mig för en kilo. Nej, nej, jag kallar domar. 나를 또 말을 쳐먹다